Hello dosto, welcome to my YouTube channel mr.arup. Guys, Sri Sri Samuguri গাঁৱত আপোনাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু লগতে আপোনালোকক দেখুৱাম নিশ্চয় আপোনালোকক চাব যিসকলক নিমন্ত্ৰণ কৰিছিলোঁ সেইসকলো যাতে আমাৰ ভাওনা সভাত দেখা পাওঁ দেখিলে ভাল লাগিব মনটো আমাৰ নিজকে নিজে ভাল লাগিব গাইজ So, sehat loh mas, sehat di bawah peman kalau picking mana? Baru bangunan dalam picking bersam, guys, mau pola apa lo ya tak follow request, mau channel tu deh jika lo pun kaya isya, jika lo subscribe tu anai, jika lo subscribe kau di bawah like kau di bawah lo deh, comment dah kau di bawah, kontak tu দবাই দিবলৈ নাপাওঁ গাইজ বিশেষ গম পাইছে আজি 3 তাৰিখ মঙলবাৰ নিশ্চয় আপোনালোকক ভিডিঅ'ত কৈছিলোঁ নেক্সট ব্লগত কৈছিলোঁ মই শ্ৰী শ্ৰী চামগুৰি গাঁৱত ভাওনা প্ৰতিযোগিতা সেয়ে আজি ভাওনা 3 তাৰিখ বিশেষ ইমান মনটো ভাল নহয় কাৰণ দেখিছে নিজে বতৰটো ভাল নহয় বতাহ ধুমুহা মাৰি আছে গাইজ ইমান ডাঙৰ কথা নহয় মাৰি আছে বৰষুণ নাহিলে হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভালে আমাৰ চকুত যাওক যাওক কষ্টটো বহুত হৈছে নিশ্চয় বহুত কষ্ট হৈছে সেইকাৰণে কৈছোঁ যাতে ভালে ফালে যাওক বতৰটো গাইজ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে এটা কমেণ্ট কৰি দিব কমেণ্টত ক'ব যে কেনেকুৱা লাগিছে ভাল লাগিলে লগতে এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব গাইজ আৰু এটা কথা নিশ্চয় গম পাইছিলে নিউজতো শুনিছিলে মাজুলীত দলং হোৱা কথাটো মাজুলীত অলৰেডি 12টা দলং হৈ গ'ল 12টা খুঁটা হৈ গ'ল চৰি আপোনালোকক মই দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু মোৰ চামগৈ বুলি ভাবিছিলোঁ বেছিকৈ মই নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটোৰ অকণমান প্ৰব্লেম কৰিলে সেইকাৰণে নোৱাৰিলোঁ আপোনালোককো দেখুৱাম কেতিয়া দেখুৱাম আৰু লগত চাব যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবৰ কাৰণে আমি আশা কৰি আছোঁ যিমান পাৰে সিমান আপোনালোকে মৰম দিব স্নেহ দিব গাইজ চাওক না ধুনীয়া প্লেচ মাজুলীত কোন কোন নাই অহা কমেণ্ট কৰি দিব আৰু আহিব মাজুলীত বিশেষকৈ বহুত কষ্ট আছে গাইজ ঠিক আছে ফাইনেলি গাইজ ৰেডি হৈছোঁ আৰু ভাত পানী খাই পেলাই একদম যাম বুলি ভাবিছোঁ লগৰকেইজনো আহিছে লগৰকেইজন দেখা নাই আন্ধাৰত আছোঁ আমি বৰকৈ ইমানকৈ দেখা নাই গাইজ আমি নামঘৰত যাম এতিয়া নামঘৰত আপোনালোকক দেখুৱাম আমি সেই গায়ন বায়ন বজোৱা তাৰপিছত ভাৱে পেইণ্ট কৰা দেখুৱাম তাতে লগ পাম ফাইনেলি গাইজ নামঘৰত পাই গ'লোঁ আমি আহিছে নামঘৰত বাৰু নেদেখুৱালোঁ আপোনাৰ নামঘৰত বৰ্তমান এতিয়া গায়ন বায়ন হৈছে আপোনালোকৰ গায়ন বায়ন ভাইকাল পেইণ্ট কৰি আছে বৰ্তমান তুমি কিবা লৈছা নেকি নাই এবাৰ মই লোৱা নাই বাৰু যোৱা বছৰ লৈছিলোঁ এবাৰ নাই এবাৰ মনটো কৰিছিলে কিন্তু নল'লোঁ এই গাই ভাৱৰীয়া পাত পেইণ্ট কৰা দেখোন আপোনালোকক কাম গৈ পেলাই তাকে পেইণ্ট কৈ দিয়া ৰাইজক কৈ দিয়া আমি এতিয়া বৰ্তমান পালোহি একেবাৰে নামঘৰখন মাজত আমাৰ গায়ন বায়নে আপোনাৰ শুৰু কৰিলে অলৰেডি দায়িত্ব দিলে আৰু অন্য এক অবিচ্ছেদ্য অংগ ভাওনাৰে অসমীয়া জাতিক একতাৰ দোলেৰে মেৰাই মেৰাই বান্ধি থৈ গ'ল আমাৰ ৰাকেশ মণিয়ে পেইণ্ট কৰি আছে
Good.